হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। বৰষুণ ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে ৰিয়াই মিকুক দেৱযানীৰ নাম্বাৰটো বিচাৰিছিলে আৰু দেৱযানীৰ নাম্বাৰটো যদি নিদিওঁ তেনেহ'লে দেৱযানীৰ অৱস্থা মই বেয়া কৰি দিম বুলি কৈছিল আৰু সেইবাবে মিকুৱে বহুত ভাবি চিন্তি লাষ্টত দেৱযানীৰ নাম্বাৰটো ৰিয়াৰ হাতত দিছিল আৰু দেবুক তুমি একো নকৰিবা বুলি কৈছিল। ইফালে দেউতাক আৰু অভি ঘৰত নথকাৰ অৱস্থাত ৰিয়াই মাকক মোলৈ চাহ একাপ বনাই আনক বুলি অৰ্ডাৰ দিছিল আৰু তেতিয়া মাকে মই তোমাৰ লগত লাগি থাকিব নোৱাৰোঁ বুলি কৈছিল আৰু তেতিয়া ৰিয়াই মই এতিয়া যি মন যায় তাকেই কৰিম, মই কাৰোবাক হত্যাও কৰিব পাৰোঁ বুলি কৈছিল আৰু এতিয়া মোৰ টাৰ্গেট হৈছে দেৱযানী আৰু অৰ্ণৱ। সেই কথাটো ৰিয়াই মাকৰ আগত কোৱাত মাক বহুত চিন্তিত হৈ পৰিছিল আৰু সঁচাকৈয়ে ৰিয়াই দেৱযানী আৰু অৰ্ণৱক কিবা কৰিব বুলি বহুত বেছি ভয় খাইছিল। এতিয়া বাৰু মাকে কি কৰিব, দেৱযানী আৰু অৰ্ণৱক বাৰু মাকে বচাব পাৰিবনে, সেয়া আপোনালোকে জানিব পাৰিব আজিৰ সম্পূৰ্ণ খণ্ডটিত। আৰু আজিৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব দেৱযানী বহুত ভয় খাই অৰ্ণৱৰ ওচৰলৈ আহিব আৰু অৰ্ণৱে দেৱযানীক কি হৈছে বুলি সুধিব আৰু ইফালে আপোনালোকে দেখিবলৈ পাব আজি ৰিয়াই নিজৰ মানুহ এজনলৈ ফোন কৰিব আৰু মই তোলৈ দেৱযানীৰ নাম্বাৰটো পঠাই দিছোঁ, ইয়াৰ পাছত কি কৰিব লাগে মই সকলোবিলাক কৈ আছোঁ বুলি ক'ব। এতিয়া বাৰু সেই মানুহজনেই দেৱযানীক বাৰু কিবা ভয় খোৱালেগৈ নেকি বাৰু, যাৰ বাবে আজি দেৱযানীয়ে বহুত ফোপাই জোপাই অৰ্ণৱৰ ওচৰলৈ যাব। এই সকলোবিলাক আপোনালোকে জানিব পাৰিব বৰষুণ ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটিত। সেয়েহে আজিৰ খণ্ডটি চাবলৈ সঁচাকৈয়ে বহুত বেছি ভাল লাগিব। আপোনালোকেও যদি বৰষুণ ধাৰাবাহিকখন চাই ভাল পাইছে প্লিজ ভিডিঅ'টিত এটা লাইক কৰি দিব আৰু আগলৈও অসমীয়া ধাৰাবাহিকসমূহৰ প্ৰমোসমূহ যদি এনেদৰে আগতীয়াকৈ পাই থাকিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ৰাখিব। থেংক ইউ।